name is Surya and I read in class UKG. Friends, lockdown karone ঘৰত বহি বহি একেবাৰে বৰ হৈ গৈছো। স্কুল বন্ধ, বাহিৰত খেলিব নোৱাৰি। কি যে কৰো ভালে নালাগে। টিভিত বৰ্তমানো চাব নোৱাৰো। আমাদের নিউজ সকলে চাই নিউজ। ফ্ৰেণ্ডছ, ইমান গৰম পৰিছে, গৰমত থাকিব নোৱাৰি। ফ্ৰেণ্ডছ, গৰমত মোৰ ফেভাৰিট হ'ল আইসক্ৰীম, ওয়াটারমেলন এন্ড ম্যাঙ্গো। ফ্ৰেণ্ডছ, এইবোৰ খাবলৈ বৰ মন গৈছে, কিন্তু খাব নোৱাৰি কাৰণ বজাৰ বন্ধ। ফ্ৰেণ্ডছ, আপোনালোকৰ ফেভাৰিট কি কমেন্টত জনাব। Friends, I like ice cream very much. Some দেউতাকে ঘৰত আইসক্ৰীম মোৰ কাৰণে বনাইছে। Friends, অলপ ৰ'ব, মই আইসক্ৰীমটো ফ্ৰিজৰ পৰা লৈ আহোঁ। Friends, ये मैं आइसक्रीम लेकर आया हूँ। ये कस्टर्ड एप्पल का आइसक्रीम है। मोर फादर बनाइस। वाओ, टेस्टी লাগিব। वाओ, टेस्टी। वाओ, टेस्टी। এতিয়া মোৰ ফাদাৰ মাতিম। ফাদাৰ কাম। হাই ফ্রেন্ডস, এইটো হয় কাস্টার্ড আপেল আইসক্রিম। মানে ই বৰ ভাল পায়। তাৰমানে এইটো মই ঘৰতে বনাইছোঁ। তাৰমানে এটা পকা কাস্টার্ড আপেল সেইটো লৈ মানে এই গুটিবিলাক মানে বীজবিলাক পেলাই দি মানে মেইন বস্তুখিনি লৈ তাৰপিছত এইটো লগত মই মিল্ক পাউডাৰ মিক্স কৰিছোঁ আৰু কোকোনাট আৰু বাদাম এইবিলাক গ্ৰাইণ্ডাৰত মিক্স কৰি ইলাচি ৱাটাৰ কি দিছোঁ আৰু কি দিছোঁ ইয়েছ কিচমিচ দিছোঁ আৰু লং ইলাচি আৰু কিবা কিবি দি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি তাৰপিছত এইটো দি এইটো পেপাৰ কাপ হয় আমাৰ ঘৰতে এইটো অনা আছিল ইয়াত দিছোঁ দি এইটো ইয়াত লাঠি সোমাই দিছোঁ। তাৰমানে ফ্ৰেণ্ডছ এইটো ঠিকেই আছিল। লাইন নথকাৰ কাৰণে ফ্ৰিজত মানে অলপ গৰম হৈছে সেইকাৰণে এইটো গলি গৈছে, কিন্তু একচুৱেলি এইটো মৰ্ণিঙত ভালেই আছিল। মই খাইছোঁ। আমি এতিয়া এইটো টেষ্ট কৰিম, আপোনালোকে চাব পাৰে। এইটো বৰ টেষ্টি হয়। খাই চাম কেনেকুৱা লাগে। টেষ্টি হৈছে ফ্ৰেণ্ডছ, অলপ খাই চাম। কেনেকুৱা লাগিছে ভাল লাগিছে নহয়? এইটো টেষ্টি হৈছে। এতিয়া তুমি খোৱা গোটেইখিনি ধৰি খোৱা। এইটো লোৱা একো নহয়, খোৱা খাই লোৱা। তো ফ্ৰেণ্ডছ, আমাৰ ভিডিঅ'টো কেনেকুৱা লাগে জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ফ্ৰেণ্ডছ, পাৰিলে ঘৰতে বনাওক, আইচক্ৰীম বনাওক। বাজাৰৰ বিলাক কিনি খাব নালাগে সাধাৰণতে। এনে আপোনালোকৰ ঘৰতো ফ্ৰিজ আছে, আজিকালি সকলোৰে ঘৰত ফ্ৰিজ আছে। গৰমৰ দিন আহি গ'ল। আপোনাৰ ল'ৰা ছোৱালীক ঘৰতে মিল্কেৰে বা কিবা কিবি দিয়ে আইচক্ৰীম বনাই ঘৰতে খুৱাওক, সেইটোৱে ভাল। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকৈ জনাব। থেংক ইউ ভিউৱাৰ্ছ।